हेलो फ्रेंड्स आपलोके चाই আছে आसाम डिजिटल क्लासरूम মই মুকুট মই সকলোকে আমাৰ চেনেলত স্বাগতম জনালো মই আজি ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সহায়িকন সমল 2 নং সমলৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়টো মই আলোচনা কৰিম আপোনালোকে ভিডিওটো হেলৈকে চাব আৰু ছাত্ৰ ছাত্ৰীসকলক ওচৰত লগত লৈ চাব মই ছাত্ৰ ছাত্ৰীসকলক কৈছো যে তোমালোকে যেতিয়া ভিডিওটো চাবা তেতিয়া এটা বহি আৰু এটা কলম হাতত লৈ লবা যিখিনি ইম্পৰ্টেন্ট হয় এখিনি তোমালোকে লিখি ৰাখিবা তোমালোকৰ প্ৰশ্নটো কেইদিন মানতে আহি পাব গতিকে তোমালোকে এখিনি লিখি ৰাখিবা তেতিয়া তোমাৰ প্ৰশ্নকেইটাৰ উত্তৰ ধুনীয়াকৈ নিজে নিজে লিখিব পাৰিবা আপোনালোকে যদি আমাৰ চেনেলত নতুন তেতিয়ালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নোটিফিকেশন বটনত টিপি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিওসমূহ আপুনি সোনকালে পায় আমাৰ ভিডিওটো ভাল পালে লাইক কৰি দিব আৰু লগৰ বন্ধুসকলৰ লগত শেয়াৰ কৰি দিব বলক আমি আৰম্ভ কৰো আজি মই আলোচনা কৰিম ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সহায়িকন সমল নং 2 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়টো ভিডিওটো হেলৈকে চাব এক নম্বৰটো চোৱা match the picture with the accurate description of the profession one has been done for you a lawyer এটো কোনটোৰ লগত মিলিছে সি নম্বৰটো এ এডভাইস পিপল এবাউট ল বি নম্বৰত আছে ফাৰ্মাৰটো কোনটোৰ লগত মিলিব চোৱা এইটোৰ লগত মিলিব এ নম্বৰটোৰ লগত I work on farm sow seeds and grow crops ফাৰ্মাৰে কি কৰে খেতিত কাম কৰে আৰু শস্যৰ গুটি পথাৰত হিচে আৰু তাৰ পিছত তাৰ পৰা শস্যৰ উৎপাদন কৰে তাৰ পিছত মিল্কম্যান কি কৰে I bring milk for all মই সকলোৰ কাৰণে গাখীৰ কঢ়িয়াই আনো তাৰ পিছত ক্লথ মাৰ্চেন্ট কাপোৰৰ বেপাৰী বা কাপোৰৰ দোকানী I sell clothes মই কাপোৰ বিক্ৰী কৰো ই নম্বৰ লগত মিলিছে তাৰ পিছত গ্ৰছাৰ কি কৰে I sell food and other things used at home মই ঘৰত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ আৰু খাদ্যবস্তু বিক্ৰী কৰো দুইৰ এছৱা read the following poem aloud তলত এটা কবিতা আছে কবিতাটো উচ্চ স্বৰেৰে বা জোৰেৰে পঢ়া মই একবাৰ পঢ়ি দিছো তোমালোকে কবিতাটো পঢ়িবা A little seed কবিতাটোৰ নাম হৈছে এটা সৰু শস্যৰ গুটি A little seed for to sow a little earth to make it grow a little hole a little pet a little wish and that is that a little sun a little shower a little while and then a flower কবিতাটো লিখিছে মোবাইল ওয়ার্ডস তোমালোকে এই কবিতাটো ধুনিয়াকৈ উচ্চ স্বৰেৰে পঢ়িবা নাম্বাৰ 2b আছে there are some rhymes word from the poem read them aloud ওপৰৰ কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা কিছুমান শব্দ এইটো বাকচৰ ভিতৰত লিখিছে এইকেইটা পঢ়িবা sow grow flower shower pet that so হেহৰ আখৰ কেইটা আৰু হেহৰ উচ্চাৰণ কেইটা এই শব্দ কেইটা হেহৰ উচ্চাৰণ মিল আছে এনেকৈ নাম্বাৰ 2 শীত এই ওপৰৰ বাকচৰ নিচিনা আকৌ কি কৈছে write down 3 words each rhyming with the following word তলত কেইটামান শব্দ দিছে এই শব্দৰ হেহৰ উচ্চাৰণ মিল থকা তিনটাকৈ শব্দ লিখিবলৈ কৈছে চোৱা এক নম্বৰত আছে saw bow bro grow দুই নম্বৰটো হ'ল ফ্লাৱাৰ মই লিখিছো পাৱাৰ টাৱাৰ শাৱাৰ
এইকেইটাৰ গোটেইকেইটাৰ অন্তৰ্ধ্বনি মিল আছে। তোমালোকে এনেকৈ লিখি পেলাই জোৰে জোৰে পঢ়িবা আৰু শিকিবা। তাৰপিছত 3 নম্বৰ ডেট, পেট, কেট, বেট। এইকেইটাৰ গোটেইকেইটাৰ অন্তৰ্ধ্বনি মিল আছে, এনেকৈ তোমালোকে লিখিবা, বহীত লিখি লোৱা আৰু পঢ়িবা। তাৰপিছত 2D, লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য ৱৰ্ডছ গিভেন বিলো। তলত কিছুমান পিকচাৰ দিয়া আছে আৰু পিকচাৰবিলাকৰ তলত, ছবিবিলাকৰ তলত কিছুমান শব্দ দিয়া আছে। এই শব্দকেইটা পঢ়িবলৈ কৈছে, জোৰে জোৰে পঢ়িবলৈ কৈছে। চোৱা, এইটো প্ৰথমটো চিট, তাৰপিছত আৰ্থ, তাৰপিছত ছান, তাৰপিছত ফ্লাৱাৰ। তোমালোকে পঢ়িবা। তাৰপিছত 2E, নাও লেট আছ কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স বাই চ'চিং দ্য কাৰেক্ট ৱৰ্ড গিভেন ইন দ্য ব্ৰেকেট। প্ৰত্যেকটোৰে ব্ৰেকেটত দুটা কৰি শব্দ দিয়া আছে, তাৰে এটাহে শুদ্ধ হ'ব। এই শুদ্ধটো আনি খালী ঠাইত ভৰাব লাগিব। নম্বৰ 1ত আছে এ ব্ৰেকেট এ ব্লেংকছ গ্ৰ' ইনটু দ্য ফ্লাৱাৰ। ব্ৰেকেটত দুটা শব্দ দিয়া আছে, চিড আৰু আৰ্থ। ইয়াত কোনটো শুদ্ধ হ'ব? চিড। নম্বৰ 2ত উই লিভ অন আৰ্থ। ফ্লাৱাৰ, আমি পৃথিৱীত বাস কৰোঁ, ফ্লাৱাৰত নহয়, পৃথিৱীত বাস কৰোঁ। তাৰপিছত দ্য ছান শাইনছ ব্ৰাইটলি ইন দ্য স্কাই। সূৰ্যই আকাশত উজ্জ্বলভাৱে জিলিকি থাকে। সেইটো ছান হ'ব, চিট নহ'ব। তাৰপিছত নম্বৰ 4, দিছ ইজ এ পিংক ফ্লাৱাৰ। ব্ৰেকেটত দুটা দিয়া আছিলে, ফ্লাৱাৰ আৰু ছান। আমি ছানটো পিংক নহয়তো, আমাৰ ইয়াত কি হ'ব? ফ্লাৱাৰ হ'ব, কাৰণ পিংক কালাৰৰ ফ্লাৱাৰ আছে, আমি দেখিছোঁ। তাৰপিছত আহিল নম্বৰ 3। নম্বৰ 3 এত আছে লেটছ ৰিড দ্য ফলোয়িং চাৰ্ট কণ্টেইনিং ডিগ্ৰী অফ কম্পেৰিজন অফ অবজেক্টিভ। তলত এটা চাৰ্ট দিয়া আছে, তাৰ ডিগ্ৰীৰ কম্পেৰিজন দিয়া আছে। এই কম্পেৰিজনকেইটা তোমালোকে কি কৰিব লাগিব? পঢ়িব লাগিব। ডিগ্ৰী 3 প্ৰকাৰৰ, পজিটিভ, কম্পাৰেটিভ আৰু ছুপাৰলেটিভ। য়ং, য়ংগাৰ, য়ংগেষ্ট। লং, লংগাৰ, লংগেষ্ট। ওল্ড, ওল্ডাৰ, ওল্ডেষ্ট। টল, টলাৰ, টলেষ্ট। এনেকৈ এই চাৰ্টটো যে বনাইছে, এই চাৰ্টটোৰ নিচিনা এতিয়া কি কৰিব লাগিব? তলত আৰু এটা চাৰ্ট আছে, এই চাৰ্টটো তোমালোকে ফিল আপ কৰিব লাগিব। নম্বৰ 3B, এই ওপৰৰ চাৰ্টটোৰ নিচিনাকৈ তোমালোকে তলত কিছুমান অবজেক্টিভ দিয়া আছে, এই অবজেক্টিভবিলাকৰ ডিগ্ৰীকেইটা লিখিব লাগে। পজিটিভ, কম্পাৰেটিভ আৰু ছুপাৰলেটিভ। কোল্ড, কোল্ডাৰ, কোল্ডেষ্ট। ক্লেভাৰ, ক্লেভাৰাৰ, ক্লেভাৰেষ্ট। ৱাৰ্ম, ৱাৰ্মাৰ, ৱাৰ্মেষ্ট। স্মল, স্মলাৰ, স্মলেষ্ট। তোমালোকে এইকেইটা ধুনীয়াকৈ লিখি লৈ শিকিবা। নম্বৰ 4A, ৰিড দ্য ডেইলি ৰুটিন অফ এ গ্ৰছাৰ ৰাহুল বৰা। ৰাহুল বৰাৰ এজন দোকানী, এই দোকানীজনৰ ডেইলি সময়সূচী, প্ৰত্যেক দিনে কি কি কাম কৰে তাৰ এটা ৰুটিন। এই ৰুটিনটো তোমালোকে পঢ়া। ৰাহুল ৱেকস আপ এট 6 AM এণ্ড গেটছ ৰেডি টু গো টু হিজ শ্বপ। ৰাহুল নামৰ দোকানীজনে কি কৰে? প্ৰত্যেক দিনাই ৰাতিপুৱা 6 বজাত বিচনাৰ পৰা উঠে আৰু তেওঁৰ দোকানত যাবলৈ ৰেডি হয়। তাৰপিছত ৰাহুল গোজ টু হিজ শ্বপ বাই 8 AM ইন দ্য মৰ্ণিং। ৰাহুলে প্ৰত্যেক দিনাই ৰাতিপুৱা 8টা বজাত তেওঁৰ দোকানত যায়। হি চেলছ ডিফাৰেণ্ট হাউচহোল্ড গুডছ ইন দ্য শ্বপ। তেওঁ বেলেগ বেলেগ ঘৰুৱা সামগ্ৰী দোকানত বিক্ৰী কৰে। ৰাহুল ইটছ হিজ লাঞ্চ ইন দ্য শ্বপ
by 1 PM 1:30 PM ৰাহুলে দুপৰীয়াৰ আহাৰ 1:30 গ্ৰহণ কৰে। তাৰপিছত ৰাহুল ক্লোজ হিজ শ্বপ এট 7 PM ৰাহুলে প্ৰতিদিনেই 7টা বজাত সন্ধিয়া 7 বজাত দোকান বন্ধ কৰে। এইখিনি তোমালোকৰ মনত থাকিব। এইখিনিৰ পৰা তলৰ প্ৰশ্ন আছে। নাম্বাৰ 4B নাও ৰাইট হোৱাট ৰাহুল উইল ডু টুমৰো ওৱান্স হেজ বিন ডান ফৰ ইউ ৰাহুলে কালি কি কৰিব এইটো এতিয়া লিখিব লাগিব। এটা তোমালোকৰ কাৰণে কৰি দিছে। কালিলৈ কৰা কামটো আমি ফিউচাৰ মানে ভৱিষ্যতত হয়, এতিয়ালৈকে হোৱা নাই। কালিলৈ কৰা কামকেইটা আমি ফিউচাৰ টেন্সত লিখিব লাগিব। ইয়াত কি আছিলে, ওপৰত আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, আমি ইয়াত ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগিব। এটা কৰা আছে, এইটো চোৱা 1 নম্বৰটো ৰাহুল উইল ৱেক আপ এট 6 AM এণ্ড গেট ৰেডি টু গো হিজ শ্বপ ৰাহুল কালিলৈ 6 বজাত উঠিব আৰু তেওঁৰ দোকানত যাবলৈ ৰেডি হ'ব। চোৱা ইয়াত চোৱা দুটা পৰিৱৰ্তন হৈছে। ওপৰত উইলটো নাছিলে, ইয়াত উইলটো আছে। ৰাহুল উইল আছে, তাত চোৱা ৱেকছ আছিলে ওপৰত, এতিয়া ইয়াত তলত ৱেক এছটো উঠাই দিছে। ফিউচাৰ ইনডিফিনিট টেন্স ফিউচাৰ ইনডিফিনিট টেন্স, সেইকাৰণে ইয়াত এছটো উঠাই দিছে। তাৰপিছত আৰু আছে চোৱা গেটছ, ওপৰত আছিলে গেটছ, ইয়াত গেট আছে, গেটছৰ লগত এছটো উঠাই দি গেট লিখিছে। ৰেডি টু গ' টু হিজ শ্বপ, এনেকৈ তোমালোকে তলৰ বাক্যকেইটাও ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগিব। 2 নম্বৰ আছে ৰাহুল উইল, 2 নম্বৰত কি আছিলে, ৰাহুল গোজ টু হিজ শ্বপ এট 8 AM ইন দ্য মৰ্ণিং। এইটো ফিউচাৰ ইনডিফিনিট টেন্সত লিখিলে ৰাহুল উইল গ' টু হিজ শ্বপ বাই 8 AM ইন দ্য মৰ্ণিং। তাৰপিছতো চোৱা হি উইল চেল ডিফাৰেঞ্চ হাউচহোল্ড গুডছ ইন দ্য শ্বপ। তাৰপিছত 4 নম্বৰ ওপৰত কি আছিলে, ৰাহুল ইটছ হিজ লাঞ্চ ইন দ্য শ্বপকিপাৰ বাই 1 PM। ইয়াত কি হ'ব, ৰাহুল উইল ইট হিজ লাঞ্চ ইন দ্য শ্বপ বাই 1 PM। লাষ্টৰটো হ'ল ৰাহুল উইল ক্ল'জ দ্য শ্বপ এট 7 PM। ৰাহুলে 7 বজাত সন্ধিয়া 7 বজাত দোকান বন্ধ কৰিব। নাম্বাৰ 5 ৰিড দ্য পেছেজ গিভেন বিলো। ইয়াত এটা পেছেজ দিয়া আছে, এই পেছেজটো পঢ়িব লাগিব। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ অল্ড ফাৰ্মাৰ। এসময়ত এজন বৃদ্ধ খেতিয়ক আছিল। হি হেড 4 ক্লেভাৰ চনছ। তেওঁৰ 4জন বুধিয়ক পুতেক আছিল। দে হেড ডিফাৰেণ্ট প্ৰফেশ্যনছ। তেওঁলোকৰ জীৱিকাৰ বৃত্তি চবৰে বেলেগ বেলেগ আছিল। তেওঁলোকৰ বেলেগ বেলেগ জীৱিকাৰ বৃত্তি আছিল, তেওঁলোকে বেলেগ বেলেগ কাম কৰিছিল। দ্য এল্ডেষ্ট son was a doctor. The eldest son was a doctor. একেবাৰে সৰু ল'ৰাটো আছিলে, একেবাৰে সৰু পুতেকটোৱে কি কৰিছিলে, ডক্টৰ আছিল। দ্য ছেকেণ্ড son was a lawyer. দ্বিতীয়জন পুতেক তেওঁৰ উকিল আছিলে। দ্য থাৰ্ড son was a lawyer and তৃতীয়জন পুতেকো উকিল আছিলে। এণ্ড দ্য য়ংগেষ্ট son was a cloth merchant. একেবাৰে সৰু ল'ৰাটো, একেবাৰে সৰু পুতেকজন কাপোৰৰ দোকানী আছিলে। বাট দ্য sons quarreled with each other all the time. কিন্তু পুতেককেইজনে সদায় ইজনে সিজনৰ লগত কাজিয়া কৰিছিল। This made the farmer sad.
আৰু সেইটোৱেই তেওঁলোকক খেতিয়কজনক বেজাৰ কৰিছিল। আকৌ এবাৰ গোটেইখিনি মই অসমীয়াত বুজাই দিছোঁ। এজন বুধিয়ক খেতিয়ক আছিলে। খেতিয়কজনৰ 4জন পুতেক আছিলে। পুতেক কেইজন কি আছিলে? ক্লেভাৰ আছিলে। ক্লেভাৰ মানে বুধিয়ক। খেতিয়কজনৰ 4জন বুধিয়ক পুত্ৰ আছিলে। দে হেড ডিফাৰেণ্ট প্ৰফেশ্যন। তেওঁলোকৰ চবৰেই বেলেগ বেলেগ কাম কৰিছিল বা বেলেগ বেলেগ বৃত্তি আছিলে। একেবাৰে সৰু ল'ৰাটো আছিলে ডক্তৰ। দ্বিতীয় পুতেকজন আছিলে উকিল, আৰু 3 নম্বৰটো উকিল আছিলে, আৰু একেবাৰে সৰুটো কাপোৰৰ দোকানী আছিলে। কিন্তু সিহঁতৰ মাজত কি কৈছিলে? মাজে মাজে প্ৰায় সময়ে কাজিয়া হৈছিলে। এই কাজিয়াটোৱে এই বুঢ়া মানুহজনক, বুঢ়া খেতিয়কজনক কি কৰিছিলে? বেজাৰ বা দুখিত কৰিছিলে। এতিয়া ওপৰত যে আমি পেছেজটো পঢ়িলোঁ, এই পেছেজটোৰ পৰা তলত কিছুমান প্ৰশ্ন দিয়া আছে চোৱা। 5A ৰিড দ্য পেছেজ এণ্ড ফিল ইন দ্য ব্লেংকছ। ওপৰৰ এইটো পঢ়িছোঁ নহয়, এইটোৰ পৰা এই তলৰ কিছুমান খালী ঠাই আছে, এই খালী ঠাইকেইটা ভৰাব লাগিব। 1 নম্বৰ, দ্য অল্ড ফাৰ্মাৰ হেড ডেছ ফ'ৰ্চ ডেছ ক্লেভাৰ চন। এই ডেছত কি হ'ব বা খালী ঠাইটোত কি হ'ব? দ্য অল্ড ফাৰ্মাৰ হেড। ওপৰত চোৱা, দ্য ফাৰ্মাৰ হি হেড 4 ক্লেভাৰ চন। ইয়াত কি হ'ব? দ্য অল্ড ফাৰ্মাৰ হেড 4 ক্লেভাৰ চন। দ্য ফাৰ্মাৰ চন হেড ডিফাৰেণ্ট প্ৰফেশ্যন। দ্য এল্ডেষ্ট চন ৱাজ এ ডক্টৰ। একেবাৰে সৰু ল'ৰাটো ডক্টৰ আছিলে। দ্য থাৰ্ড চন ৱাজ এ লয়াৰ। এইখিনি তোমালোকে বুজি পাইছা? 6 নম্বৰ, এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। এই ওপৰৰ এই পেছেজটোৰ পৰাই এই প্ৰশ্নকেইটা আহিছে চোৱা। হোৱাট ৱাজ দ্য প্ৰফেশ্যন অফ দ্য অল্ড মেন। সেই বুঢ়া মানুহজনৰ বৃত্তি কি আছিলে বা কি কৰিছিলে? কি কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিছিলে? আমি কি পাইছিলোঁ? দ্য অল্ড মেন ৱাজ এ ফাৰ্মাৰ। এই বুঢ়া মানুহজন এজন খেতিয়ক আছিলে। নাম্বাৰ বি, হাউ মেনি চন ডিড দ্য অল্ড ফাৰ্মাৰ হেভ। এই বুঢ়া খেতিয়কজনৰ কেইজন পুতেক আছিলে? হি হেড 4 চনছ। তেওঁৰ 4জন পুতেক আছিলে। হোৱাই ৱাজ দ্য অল্ড ফাৰ্মাৰ ছেড। খেতিয়কজন কিয় দুখিত আছিলে বা কিয় বেজাৰ হৈছিলে? কিয় দুখ কৰিছিলে? কাৰণ তেওঁৰ পুতেককেইজনৰ মাজত কাজিয়া হৈছিলে। এইটো চোৱা, মই লিখিছোঁ, দ্য অল্ড ফাৰ্মাৰ ৱাজ ছেড বিকজ হিজ চনছ কোৱাৰেল উইথ ইচ আদাৰ অল দ্য টাইম। সকলো সময়তে এই বুঢ়া মানুহজনৰ পুতেককেইজনে কাজিয়া কৰিছিলে। সেইকাৰণে সেই বুঢ়া মানুহজন দুখিত হৈছিলে। তোমালোকৰ কিতাপত ইংলিছ কিতাপত এটা সাধু আছে। সাধুটোৰ নাম হৈছে দ্য বাণ্ডল অফ ষ্টিক্স। এই সাধুটো তোমালোকে ভালকৈ ঘৰত পঢ়ি শিকিবা। আমাৰ ভিডিঅ'টো আজিলৈকে ইমানতে শেষ হ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে চবকে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আগলৈ আন বিষয়ৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটোৰ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰিব। আৰু আপোনাৰ বন্ধুবৰ্গক বা বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আকৌ এবাৰ সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰা হ'ল। ধন্যবাদ। জয় আই অসম।